মানে কাস্টমাৰৰ পইচা দোকানীয়ে খাই আছে। নতুন মোবাইল কিনিলে আপোনাৰ পইচা কেনেদৰে দোকানীয়ে খাই আছে। মই বৰ্তমান উপস্থিত আছো হাওৰাগাডৰ আৰডি এণ্টাৰপ্ৰাইজ। আৰডি এণ্টাৰপ্ৰাইজৰ ভিতৰত গৈ মই ফাদিল কৰিম কেনেদৰে মোবাইল স্কিমৰ নামত কেনেদৰে লুণ্ডন চলায়। কোম্পানীৰ পৰা যেটো আপোনাৰ স্কিম যেটো আহে 3000 টকা ডিসকাউন্ট থাকে। এইটো মোবাইলত 3000 ডিসকাউন্ট আছে। তে আপোনাৰ 1000 টকা দিলে তো আপোনাৰ লস হৈ আছে না, 2000 লস লস আছে। তেনেহলে আমি যেটো আপোনাৰ স্কিম আছে, যেটো অফাৰ আছে, আপুনি ডাইৰেক্ট এটো কেশ ডিসকাউন্ট পাই যাব। কেশ কিমান? কেশ আপোনাৰ ইয়াত 3000 টকা 3000 ডাইৰেক্ট 3000 পাই যাব। একদম কেশ দি দিব। কেশ পাই যাব। কেশ মানে কেশ ডিসকাউন্ট, ডাইৰেক্ট কেশ ডিসকাউন্ট পাই যাব। ডাইৰেক্ট ডিসকাউন্ট পাই যাব। এই যে 1000 টকাটো দিয়ে এটো মানে কিয় তেনেকে কৰে? এটো 1000 টকা দিয়া মতলব মানে আপোনাৰ হিহঁতৰ লাভ, দোকানীৰ লাভ হ'ব। কাস্টমাৰক মানে লুপ দেখালে। কাস্টমাৰ লুপ দেখাইছে। কাস্টমাৰ 1000 পাইছে, কাস্টমাৰ ভাল পাই গ'ল, কিন্তু সি দেখা গম পোৱা নাই 2000 যে এইফালে গ'ল সেইটো গম নাপায়। গম পোৱা নাই। মাৰ্কেটত যিমান দাম তাৰ পৰা 1000 টকা হ'লে ইয়াত কম পাব, এইটো গ্যাৰান্টি। কম হ'ব। তেতিয়ালে মই এইটো মডেল নম্বৰ এতিয়া মই ফটো মাৰি লৈ যাম। ঠিক আছে। আৰু বেলেগত গৈ মই সুধিম। তেতিয়া আপুনি 1000 হ'লে ইয়াত কম পাব। কম পাম গ্যাৰান্টি। 1000 টকা কেশ দিলে নহ'ব। আপোনাৰ যে মানুহক কাস্টমাৰক যে 1000 টকা মই দি আছো বুলি এনেকা দেখালে নহ'ব। ইয়াত 3000 টকা থাকিব পাৰে। ইয়াত 3000 থাকিলে আপুনি 3000 টকা আপোনাৰ ডাইৰেক্ট ডিসকাউন্ট পাব। আপোনালোকে এতিয়া গম পাইছে কেনেদৰে মোবাইল স্কেম চলি আছে। অফাৰৰ ভিডিঅ' ভাইৰেল কৰি আজি তেওঁলোকে এই যিটো আপোনালোকে বক্স সন্মুখত দেখা পাইছে, এই বক্সৰ ভিতৰত আছে কুপন। আৰু আপুনি আজি যদি ইয়াৰ পৰা এটা মোবাইল হেণ্ডছেট লয়, সেই মোবাইল হেণ্ডছেটৰ যিটো অফাৰ আছে, সেই অফাৰ সম্পূৰ্ণৰূপে আপোনাক দিয়া হ'ব। সেই অফাৰৰ পৰা 1 টকা কটা নহ'ব, কিন্তু লগত এড কৰা হৈছে ফ্ৰী মানে এইটো মানে ক'বলৈ গ'লে কালী পূজাৰ মানে ধামাকা অফাৰ। এইটো ফ্ৰী হিচাপে আপুনি ইয়াত হাত ভৰাই দিব পাৰিব। আৰু ইয়াত হাত ভৰোৱাৰ লগে লগে আপোনাৰ এইটো এটা কুপন ওলাব। ইয়াতে ক্ৰেছ আছে। আপুনি ক্ৰেছ কৰাৰ পাছত যদি ইয়াতে 15000 উঠে, কেছ আপোনালোকক 15000 টকা দি দিব। 10000 টকা ইয়াতে উঠিলে 10000 টকা দি দিব। 5000 উঠিলে 5000। অন কেমেৰাত আপোনালোকক দেখাম এগৰাকী গ্ৰাহক মোবাইল কিনিছে, তেওঁ ইয়াতে হাত ভৰাব। এয়া এগৰাকী গ্ৰাহক, আপোনালোকে অন কেমেৰাত চাওক। দাদা আপোনাৰ ঘৰ ক'ত? কাৰ্বি আলং ন? মোবাইল ল'লে? ল'লে। কি মোবাইল ল'লে? চেমচাং A15। এতিয়া পাৰ্টি খুৱাব লাগিব দেই। এতিয়া আপুনি এটা হাত সোমাই পেলাই এটা কুপন লওকচোন। এয়া কুপন লৈ আছে, এয়া চাওক। আৰু এইটো ক্ৰেছ কৰিব। তেওঁৰ ভাগ্যত 15000 হ'লে 15000, 10000 হ'লে 10000, কিমান লিখা আহিছে গম নাপাওঁ, কিন্তু তেওঁৰ ভাগ্যত ইতিমধ্যে এয়া চাওক 500 পাইছে। তেওঁ মোবাইলতো অফাৰ পালে কিন্তু এইফালে 500 টকাও পালে। আচ্ছা, 1000 টকা কম পাব। আপুনি আগে মাৰ্কেট চ্যালেঞ্জ। আপুনি মোবাইল ল'ব নালাগে, আপুনি বাহিৰৰ পৰা আগত ৰেটটো চাই আহিব লাগে। কোনোবাই দোকানী আপুনি কি কৰে 1000 টকা হাতত দি দিয়েতো, যে কাস্টমাৰ 1000 টকা পাই গৈছো, কিন্তু ইয়াত 3000 টকা থাকিব পাৰে। ইয়াত মোবাইলত 3000 টকা ডিসকাউন্ট আছে। যদি 1000 টকা দিলে কাস্টমাৰ লস হৈ আছে। একাংশ এই কথাবোৰ গোপনে কিয় ৰাখে? এইটোতো এতিয়া ইমান লুটিব নালাগে। এতিয়া সেইকাৰণে এতিয়া গ্ৰাহক এতিয়া চাব লাগে, মাৰ্কেট যাচাই কৰিব লাগে, তেতিয়া গম পাব। ইয়াতে আহি পিনে আমাৰ হাৰাগাডৰ আৰডি এণ্টাৰপ্ৰাইজ আহিব লাগে, তেতিয়া চাই পিনে যাওক, তেতিয়া আপুনি মাৰ্কেট যাচাই কৰি তেতিয়া গম পাই যাব বস্তুকেইটা। মই পুনৰ এবাৰ আপোনালোকক ৰিপিট কৰি কৈ দিওঁ, ইয়াতে আপোনাৰ ঘৰত পুৰণি আচলতে এনেধৰণৰ ৱাশ্বিং মেচিন আছে, পুৰণি লৈ আহক। পুৰণি মেচিন ইয়াত দি দিয়ক, এক্সচেঞ্জ কৰি নতুন মেচিন লৈ যাওক। এইফালে চাওক, ফ্ৰিজ আছে আপোনাৰ ঘৰত, পুৰণি ফ্ৰিজ, আপুনি লৈ আহক পুৰণি ফ্ৰিজ, ইয়াৰ পৰা নতুন ফ্ৰিজ লৈ যাওক। আপোনাৰ ঘৰত এনেধৰণৰ ৱাশ্বিং মেচিনসমূহ আছে পুৰণি, এইবোৰ হ'ল নতুন শ্বৰুমৰ, ইয়াৰ পৰা নতুন আপোনালোকে লৈ যাওক। এয়া চাওক, গোটেইখিনি নতুন। আপোনালোকে ৱাশ্বিং মেচিন, ফ্ৰিজ, আপোনালোকে এইফালে ইলেক্ট্ৰনিক সামান আছে, আপোনালোকে হটাৰ আছে, ঠাণ্ডাৰ দিনত বস্তুসমূহ হট কৰি ৰাখিবৰ কাৰণে বিভিন্ন ধৰণৰ ইনভাৰ্টাৰ, বেটাৰী, ইলেক্ট্ৰিচিয়ান সামান সকলোখিনি অফাৰত দি আছে। আপোনালোকে ইনষ্টলমেণ্টত নিলে ইনষ্টলমেণ্টত নিয়ক, যি লাগে আপোনাৰ সততাত তেওঁলোকে ব্যৱসায় কৰি আছে, সততাত, ইমানদাৰত। আৰু আপুনি মোবাইল এক্সচেঞ্জ কৰিব পাৰিব। মোবাইল এক্সচেঞ্জ কৰি পুৰণা মোবাইল দি নতুন মোবাইল লৈ যাব পাৰিব। আৰু প্লাছ আমাৰ ফাইনেন্সো আছে, ফাইনেন্স লৈ লেপটপো ফাইনেন্স হৈ যাব। লেপটপ, প্ৰিণ্টাৰ যি লাগে ফাইনেন্স ল'ব পাৰিব। ডিসকাউন্ট ফাইনেন্স হ'ব। প্লাছ আমাৰ বাজাজ ফাইনেন্স আছে, বাজাজ ফাইনেন্স, টিভিএছ ফাইনেন্স, সব ফাইনেন্স আছে। মই দেখুৱাইছো আৰডি এণ্টাৰপ্ৰাইজ। আৰডি এণ্টাৰপ্ৰাইজৰ এটা চিনাকি নাম আছে এইফালে, মানিক চন্দ্ৰ জুৱেলাৰ্ছ। এই মানিক চন্দ্ৰ জুৱেলাৰ্ছ নাম বহুত পুৰণি, আৰু এই মানিক চন্দ্ৰ জুৱেলাৰ্ছৰ লগতে আছে আৰডি এণ্টাৰপ্ৰাইজ। আৰু এই আৰডি এণ্টাৰপ্ৰাইজ হৈছে হাওৰাঘাটত। হুজাইৰ ফালৰ পৰা আহিলে দেৱস্থানৰ পকী দলং পাৰ হৈ ৰাইট টাৰ্ণিং কৰি 300 মিটাৰ ইয়াতে আহিলে আৰডি এণ্টাৰপ্ৰাইজ আপোনালোকে পাই যাব।
আৰু এই আচলতে RD এণ্টাৰপ্ৰাইজে ক'বলৈ গ'লে সততাত কাম কৰি আছে, ইমানদাৰত কাম কৰি আছে। তেওঁলোকৰ আচলতে মৰম আছে বুলি, পাব্লিকে তেওঁলোকক মৰম কৰিছে বুলি আগৰ ভিডিঅ'টো 2.3 মিলিয়ন পৰ্যন্ত ভিউজ হৈছে। আচলতে হোজাইৰ পৰা হেজাৰ হেজাৰ মানুহ আহিছে আৰু কাৰ্বি আংলঙৰ পৰা হেজাৰ হেজাৰ মানুহ আহি এই দোকানত ভিৰ কৰিছিলে RD এণ্টাৰপ্ৰাইজত। আৰু আগৰ যিটো ভিডিঅ'ত কোৱা হৈছিলে যে কুপন, বাইকৰ যিটো কুপনৰ আগৰ যিটো অফাৰ আছিলে, সেই কুপনসমূহ কালী পূজাৰ সময়ত তেওঁলোকে লাইভ যোগে সেই কুপনৰ যিটো অফাৰ আছিলে সেইটো আনবক্সিং কৰিব আৰু আপোনালোকৰ তাত ফোন যাব, কোনে পাইছে কোনে কি পোৱা নাই, আনবক্সিং লাইভ যোগে তেওঁলোকে কৰিব আৰু তলৰ স্ক্ৰীনৰ নম্বৰত আপোনালোকে ফোন কৰিব।